আধুনিক বৈজ্ঞানিক প্ৰযুক্তিৰে নিৰ্মিত কিছুমান সঁজুলি ব্যৱহাৰ কৰি আপুনি কেনেকৈ পানীত ডুবাৰ পৰা বাচিব পাৰিব জানো আহক। নাম্বাৰ 1 ছেফটি ব্ৰেচলেট। আমি পৰিধান কৰা হাতৰ ঘড়ীৰ দৰে এই ব্ৰেচলেট। ইয়াত এটা ছুইচ বা হেণ্ডেল থাকে যাক আমি অন কৰাৰ লগে লগে ইয়াৰ পৰা এটা বেলুনৰ সৃষ্টি হয়, যিটো কাৰ্বন ডাই অক্সাইডৰ সহায়ত হয়। আৰু ই প্ৰায় 120 কেজি পৰ্যন্ত ওজন পানীত বহু সময় ধৰি উপঙাই ৰাখিব পাৰে। প্ৰায় 48 ঘণ্টা পৰ্যন্ত ই উপঙাই ৰাখিব পাৰে। ইয়াৰ মূল্য প্ৰায় 4500 টকা। অনলাইন শ্বপিঙৰ যোগেদি আপোনালোকে ইয়াক ক্ৰয় কৰি ব্যৱহাৰ কৰিব পাৰিব। নাম্বাৰ 2 ওৱান আপ পৰ্টেবল ইনাৰ টিউব। ই আকাৰত বহুত সৰু। ইয়াক আমি মোবাইল বা ৰুমালৰ দৰে পেণ্টৰ জেপত লৈ ফুৰিব পাৰোঁ। ইয়াত চল্ট পট আৰু কাৰ্বন ডাই অক্সাইড সজ্জিত কৰি ৰখা হয়। যেতিয়া ই পানীৰ সংস্পৰ্শত আহে, চল্ট পটবোৰ দ্ৰৱীভূত হয় আৰু কাৰ্বন ডাই অক্সাইডৰ উন্মোচন দ্ৰুতগতিত বৃদ্ধি পায়। আৰু এই ওৱান আপে কাৰ্বন ডাই অক্সাইড গেছেৰে পৰিপূৰ্ণ এটা টিউবৰ আকৃতি লয়। ওৱান আপৰ দ্বাৰা নিৰ্মিত এই টিউবটোৱে এজন মানুহ সহজে পানীত ডুবাৰ পৰা বচাব পাৰে। ইয়াৰ মূল্য প্ৰায় 4500 পৰা 5000 পৰ্যন্ত হ'ব পাৰে। ইয়াক অনলাইন শ্বপিঙৰ যোগেদি ক্ৰয় কৰি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে।